হ্যাপি দিৱালী সকলোকে হৈছে এইবাৰ বৰষুণ দি আছে গুড ইভিনিং এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ পোনপ্ৰথমতে আপোনাৰ সকলোকে মোৰ পৰিয়ালৰ পৰা দীপাৱলীৰ বহুত বহুত শুভকামনা জনালোঁ ভালে থাকক সকলোৱে বছৰটো যাতে ভালে ভালে যায় তাৰে কামনা কৰিলোঁ বলক তেতিয়াহ'লে আজিনো দীপাৱলীত কি কি কৰোঁ তাকে অলপমান দেখাই দিওঁ এতিয়া মই ৰেডি কৰিছোঁ ছাতিৰ কাৰণে হিহা ছাতি কেইখন ৰেডি কৰিম প্ৰথমে আমাৰ ঘৰৰ চাকিখোৰ দি লওঁ তাৰপিছত বাহিৰত লগামগৈ ইয়াতে সেৱা সৰ্পণ কৰি পেলাই মই বাহিৰত গোটেইকেইখন লৈ যাম এতিয়া তাৰপিছত লগালোঁ ছেকেণ্ড তুলসীৰ তলত এইপিনে হাজবেণ্ডক মই লগাই দিছোঁ তেওঁ লগাই দি আছে যিহেতু বৰষুণ দি আছিল কলপুলি পুতিলোঁ যদিও দিব নোৱাৰিলোঁ কলপুলিত এনেকৈ বেলকনিতে দি দিলোঁ বেয়া লাগিছে কলপুলি চলপুলি কিনি আনিলোঁ যিহেতু ভাড়া ঘৰত থাকোঁ আমি চব বস্তু কিনি আনি পেলাই ৰুই দিলোঁ কিন্তু নাই নহ'ল এখুৰো দিব নোৱাৰিলোঁ নিয়মটো কৰিলোঁ বাৰু নুমাই গ'ল তাৰপিছত এনেকৈ দুৱাৰমুখতে দি দিলোঁ এয়া বৰষুণ দেখিছে পানী পৰিয়ে আছে এইপিনে দেখিছিলে কলপুলিটো আৰু ওচৰৰ বিল্ডিংটো এনেকুৱাকৈ আছে আৰু মই ইয়াতে এনেকৈ দি দিলোঁ গোটেইকেইটা দুৱাৰমুখতে চাকি জ্বলোৱা হৈ গ'ল তাৰপাছত মিঠাই আনিছিলোঁ মিঠাই দি চাহকাপ দুয়োজনে খাই দিলোঁ হাজবেণ্ড আৰু মই পৰিৱেশখন দেখাই দিছোঁ এনেকৈ বোমা মাৰি আছে আৰু এয়া হৈছে নেক্সট দিনা যিহেতু সেইদিনা বতৰটো ভাল আছিল সেইকাৰণে এনেকৈ কলপুলিডালত লগাই দিলোঁ আৰু বেলকনিত এনেকৈ মই লগাই পেলাই দি দিলোঁ তাৰপিছত আমি ওলাই আহিলোঁ হাজবেণ্ডে ডিউটিৰ পৰা অহাৰ পাছত ওলাই আহি ইয়াৰ ওচৰতে পূজা আছিল আপোনালোকক অলপমান দেখাই দিলোঁ পূজাৰ দেখিছেনে ইমান ধুনীয়া মণ্ডপ বনাইছে ধুনীয়া লাগিছে থাৰ্মকলৰ মণ্ডপ এইটো বহুত ধুনীয়া লাগিছে আপোনালোক কেনে লাগিছে কমেণ্ট কৰি জনাব ইয়াৰ পাছত আৰু এখন বেলেগ পূজালৈ যাম আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব দৰ্শন কৰিলোঁ সেৱা সৰ্পণ কৰি লওঁ আগে হাজবেণ্ডে কৰিব তাৰপিছত মই কৰি লওঁ ৰ'ব নাযাব ভয় খাই নাযাব এইটো কোনো ভূত নহয় এয়া এটা মণ্ডপ বনাইছে এনেকৈ জকাৰে মানে এনেকৈ গোটেইখিনি এনেকুৱাকৈ দিছে একদম ভিতৰ চৰাটো আপোনালোকক গোটেই ভিতৰখন মই দেখাই দিম কেনেকুৱাকৈ সজাইছে স্কিপ নকৰাকৈ চাই যাব ইয়াৰ ভিতৰত সোমাই গৈ আছোঁ আৰু এয়া চাওকচোন ভিতৰ ফালে একদম মানে চাৰিওফালে জক্কাবিলাক দি থৈ দিছে দেই এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব মোক কেনেকুৱা লাগিছে মণ্ডপটো ইয়াতে অলপ টাইম থাকি দিলোঁ তাৰপাছত ইয়াতে সেৱা সৰ্পণ কৰি আমি নেক্সট পূজালৈ বুলি আগবাঢ়িলোঁ বলক তেতিয়াহ'লে আমাৰ লগতে আপোনালোককো লৈ যাওঁ এইখন হৈছে কোকৰাঝাৰ টাউনতে চলি থকা এখন পূজা এইবিলাক দেখিলে সৰুকাললৈকে মনত পৰে ন সকলোৰে এই মেলা চলি আছে এতিয়াও সেইখন মেলা চলি আছে মোৰ মানে ভিডিঅ'টো ইয়াতে ৰেডি হ'ব 4-5 দিন হৈ গ'ল এইবিলাক দোকান পাহাৰ গোটেইবিলাক আহিছে আৰু এইটো হৈছে কোকৰাঝাৰ থানাৰ কলবাৰী এয়া মণ্ডপটো দেখিছে নহয় ভিতৰত সোমাই গ'লোঁ এয়া সকলো ফালে দোকান মেলাছবিলাক দোকানবিলাক ভালকৈ খুলি দিয়া নাই যিহেতু সিদিনা দেৱালীৰ পিছদিনা আছিল এতিয়া মেলা চলি আছে আৰু চোৱা হৈ গ'ল মেলা চোৱা হৈ গ'ল তাৰপিছত খাই লৈ আহিলোঁ আৰু এখন বেলেগ পূজালৈকে এইখন হৈছে বেলেগ পূজা 4 নম্বৰ পূজা এইখনতো এপাক মাৰি দিলোঁ আৰু ইয়াতে চলি আছে ডেন্স এয়া চাওকচোন ধুনীয়া ইয়াতে অলপ টাইম ডেন্স চাই পেলাই আমি ঘৰলৈকে যাম গৈ যিহেতু এতিয়া বাজিলে 10টা আজি ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু ডেন্সৰ ভিডিঅ' লাগে যদি মই দি দিম ৰাখি থৈ দিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ' চাই কেনে লাগিল আৰু মণ্ডপকেইটা চাই কেনে লাগিল